ভাবে করবে রাজ শৃঙ্খলা তার একটা
স্থিতির তরস আমি একমাত্র করাই। আমার নির্দেশ মতে ব্ৰহ্মা ৰুদ্ৰ আদি কৰি দেৱগণে নিজ নিজ কাৰ্যত ব্ৰতী হৈছে। যিদৰে নিজ কৰ্মৰ পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বশীভূত হৈ আমাৰ সৃষ্টি নিয়ম উলংঘা কৰিছে, তেওঁক আমি আমাৰ অস্তিত্বৰ কথা সোঁৱৰাই দিওঁ। জগতত অন্যায় অধৰ্মৰ প্ৰাদুৰ্ভাৱ যেতিয়াই বৃদ্ধি হ'বলৈ ধৰে, তেতিয়াই আমি বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰি দুষ্ট দমন আৰু সাধু সন্তসকলক উদ্ধাৰ কৰি শক্তি তত্ত্ব মাধ্যমেৰে জগতত আমি শান্তি ধৰ্ম কৰোঁ প্ৰতিষ্ঠা।
গুণজুনাম গুণান কীর্তন করে কোনো এই সংসারত মাঝে অদ্ভুত লাগে আমি নিরন্তর বিরোধিত হও কল্পনা করি তব মানবী জনম জন্মলয় অন্ধকার কারাগারে হৈন্য করিস না তুমি মাটির হৃদয় হরি খবরে পড়া না লালীলা করি জগতর ত্রাণ কর্তা রূপে তুমি ভোলার করেছি ধন্য ধন্য তুমি জগৎ স্রষ্টা এই ঋষি নারদ তোমার করুণা করা কেছিও যেন বংশিত রথের প্রভু এই হয় এক শিক্ষে করছি কামনা যাও যাও এরে মই প্রভুর হইবে প্রভু কথা
ৰাম জ্যেষ্ঠ পিতা অতুলনীয় প্ৰাকৃতিক শোভাৰে আৱৰা ভৰতৰ অংগবতী ভৰ্তি আমাৰে ৰংভূমি কোৱাচোন বীৰগড় দ্বাৰকা মংগল বাতৰি আশ্ৰী পোখৰে আমাৰ যত পদাৰ্থ বৈষ্ণৱী ৰাজ্যৰ কোনো অংশ দুৰ্ভিক্ষ কিম্বা মাৰি মৰক যাদৱ শ্ৰেষ্ঠ হে ৰাম দ্বাৰকাৰ সকলো বজাই ধৰিব চৌদিশে বিৰাজ কৰিছে সুখ শান্তি নিবিৰ ছায়া দ্বাৰকাৰ কোনো স্থানৰ পৰা অহা নাই দুৰ্ভিক্ষ কিম্বা মহিমৰ সংবাদ সন্তুষ্ট মই তোমাৰ পানী কোনো যদি নিকে প্ৰজাৰ মংগল বাতৰি অঞ্চল দ্ৰৱময় অশেষ কীৰ্তি বাৰু বীৰগণ ৰাজ্যৰ কোনো অংশত হৈছে নেকি বিদ্ৰোহৰ সূচনা নাই